বিহু ৰঙালী কঙালী আৰু ভোগালী অসমৰ বাপুতি খাহুন বিহু ভাৰতবৰ্ষৰ এনেকুৱা এটা উৎসৱ যেটো সকলো জাতি জনগোষ্ঠী আৰু ধৰ্মৰ লোকে পালন কৰি আহিছে আৰু আজি মই আপোনালোকক 2 মিনিটত বুজাম আমাৰ বাপুতি খাহুন বিহু ইতিহাস গতিকে শেষৰলৈকে ভিডিঅটো চাই থাকিব আৰু মোৰ দৰে আপুনিও যদি এজন গৌৰৱান্বিত অসমীয়া তেন্তে ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে জানেনে বিহুৰ প্ৰথম হিষ্টৰিকেল এভিডেন্স পোৱা গৈছিলে তেজপুৰ আৰু দৰং ডিস্ট্ৰিক্টত কিছুমান স্কাল্পচাৰ্ছত আৰু সেই স্কাল্পচাৰ্ছবোৰ আছিলে 9th century AD আৰু এটা উল্লেখ ল'বলগীয়া হিষ্টৰিকেল এভিডেন্স পোৱা গৈছিলে 1401 AD চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ দিনৰ ৰজা লক্ষ্মীনাৰায়ণৰ দিনত এখন কপাৰ প্লেটত পোৱা গৈছিলে বিহুৰ বিষয়ে লিখি থোৱা কিছুমান হিষ্টৰিকেল আৰ্টিফেক্টছ 1694 চনত আহোম ৰজা ৰুদ্ৰসিংহই প্ৰথমবাৰ বিহু ৰংঘৰৰ বাকৰিত উদযাপন কৰিছিলে ৰাজহুৱাভাৱে আৰু আমাৰ আধুনিক বিহু নৃত্য অৰিজিনেট হৈছিলে ফাট বিহুৰ পৰা আৰু সেই ফাট বিহু এতিয়া উদযাপন কৰিছিলে ঢকুৱাখানা লখিমপুৰত কিন্তু এই বিহু শব্দটো আহিছিল ক'ৰ পৰা বিহু শব্দটো ডিৰাইভ কৰা হৈছিলে দেউৰীসকলৰ ভাষাৰ পৰা দেউৰী ভাষাৰ শব্দ বিচু যাৰ মানে এক্সেছিভ জয় বা অতিমাত্ৰা উল্লাস তাৰ পৰাই ডিৰাইভ কৰা হৈছিলে আমাৰ এই বিহু শব্দটো এই বিহুটো বড়ো তিৱা ৰাভা আৰু ডিমাছাসকলে উদযাপন কৰে বেলেগ বেলেগ নামেৰে বড়োসকলে কয় বাইছাগু আৰু ডিমাছা তিৱা আৰু ৰাভাসকলে বিহুক কয় বুচু বুচু ডিমা বিচু আৰু দুমচি বুলি জনগোষ্ঠী অনেক কিন্তু উৎসৱ এক আৰু যে আমাৰ সেই বৰদৈচিলাৰ প্ৰথাটো আপোনালোকে তাৰ হিষ্ট্ৰী জানেনে নাই বৰদৈচিলা ৱৰ্ডটো ডিৰাইভ কৰা হৈছিলে বড়ো লেংগুৱেজৰ পৰা আগৰ দিনত যেতিয়া কেলেণ্ডাৰৰ সুবিধা নাছিলে ঠিক বহাগৰ আগে আগে অহা ধুমুহাজাকে আগজাননী দিছিলে যে বিহু আহি পাইছেহি আৰু সেই ধুমুহাজাককে নাম দিছিলে বৰদৈচিলা বৰদৈচিলা মাকৰ ঘৰলৈ আহিল মানে বিহু আহিল আৰু বৰদৈচিলা মাকৰ ঘৰৰ পৰা উভতিল মানে বহাগ শেষ পৰিল অসমীয়া নৱবৰ্ষৰ এই উৎসৱটো অকল অসমতেই উদযাপন নকৰে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত বিভিন্ন প্ৰান্তত বেলেগ বেলেগ নামেৰে উদযাপন কৰি অহা হৈছে এই নৱবৰ্ষটি যেনে পাঞ্জাৱত বৈশাখী কেৰেলাত বিশু বেংগলত পহিলা বৈশাখ আৰু তামিলনাডুত পুথাণ্ডু ভাৰতবৰ্ষৰ বাহিৰতো বিভিন্ন দেশত উদযাপন কৰা হয় এই নতুন বছৰটি যেনে নেপালত বৈশাখ 1 শ্ৰীলংকাত সিনহালিছ নিউ ইয়েৰ কেম্বোডিয়াত কেম্বোডিয়ান নিউ ইয়েৰ বাৰ্মাত থিংগিয়ান আৰু থাইলেণ্ডত সংক্ৰান্ত ফেষ্টিভেল বুলি উদযাপন কৰা হয় ৱেল আশা কৰিছোঁ বিহুৰ বিষয়ে ইমানখিনি কথা গম পাই আজি আপোনালোকে গৌৰৱান্বিত হৈছে আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আপোনালোক সকলোকে জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু জয় আই অসম